এটা জেগাত থাকিব নোৱাৰোঁ পোকে খোৱা গৰুৰ নিচিনা। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। গাইজ, ঘৰত থাকি থাকি দিনটো সোমাই থাকি থাকি আমনি লাগি গৈছে, বৰিং লাগি গৈছে। ক'তো যাবলৈ নাই, কোনো নিমন্ত্ৰণো দিয়া নাই কাৰো ঘৰলৈ। সেইটো কাৰণে নিজে নিজে ওলাই আহিছোঁ চাৰিআলিলৈ বুলি, পকৰি খাওঁ বুলি ওলাই আহিছোঁ। আমনি লাগি গৈছে আৰু বৰা চাউলৰ পিঠা খাই গেছ হৈ গৈছেগৈ। সেইটো কাৰণে ওলাই আহিছোঁ মই আৰু নৌতম। হৈ দা দৌৰি দৌৰি গৈ আছে। চাৰিআলিত কি খাবলৈ পাওঁ, কি খাম দেখাই আছোঁ আপোনালোকক। বেছি পইচা নহয়, 10 টকাহে খাম। আমি মানে 10 টকীয়া মানুহ যে, দামী মানুহ নহয়। কি ক'ম এতিয়া। পকৰি খাওঁ বুলি ওলাই আহিছোঁ গাইজ। ঘৰত থাকি থাকি আমনি লাগিছে, মোৰ চোৰ বিষাই গৈছেগৈ। ঘৰত সোমাই থাকিব নোৱাৰোঁ যে, এটা জেগাত থাকিব নোৱাৰোঁ পোকে খোৱা গৰুৰ নিচিনা। সেইটো কাৰণে ওলাই আহিছোঁ। কি পাওঁ খাবলৈ 10 টকাত, তাকে বিচাৰি যাওঁচোন। চানা খাওঁ নে পকৰি খাওঁ, মানে 10 টকা বহুত পাই যে। কি হ'ল চৰে বুদা, ক'ৰ পৰা আহিছা তুমি? ব্লগত ওলাই আছা নহয়। হাই গাইজ কৈ দে। এইফালে নতমে চৰে কেলে নকৰিম কৰ। টেষ্টি। এইটো দিম না দে, এইটোতো দিম। ইয়াত দে। নাইস। মই ডিম এটা খাম। কিমান ডিম ডিম এটা কৈছোঁ। এজনী আমি এতিয়া খাই খাই ভাল পোৱা জনী আহি আছে ঘৰলৈ। ক এজনী কিবা খাই আহিছে, নামটো মই নাজানো। তাৰপিছত তাৰপিছত বেছি জলকীয়া খালে নতমে মোক ব্লগত কথা কৈ দিছে। তই কৈ দে কিবা। মই অকলে যামগৈ নেকি বুট ওলাবলৈ। আমি এতিয়া খাই বৈ গৈছোঁগৈ আৰু গাইছ। এজনী বেছি অভাৰ হৈছে তাত কথা কোৱা। অভাৰ বেছি এজনী কটীয়া এজনী। ইমান কটীয়া এইখিত পাই বেছি জলকীয়া খাই ইয়াৰ ৰিয়েকশ্যন তাৰ এনেকুৱা। গোটেই মুখ ৰঙা হৈ গ'ল। এয়া বেছি অভাৰ জলকীয়া খাইছিলে, মানে 3-4 চামুচমান জলকীয়া দিলে। এয়া খাই অৱস্থা এনেকুৱা। দিবি নেকি বে? মই নোলাম দে, কাট আকৌ বনাই। গাইছ, আমি এতিয়া পকৰি খালোঁ, আলু চপ খালোঁ, তাৰপিছত ডিম খালোঁ। ডিম খোৱাটো দেখাবলৈ নোৱাৰিলোঁ। এতিয়া আমি ঘৰলৈ গৈছোঁগৈ।
ইমান জ্বলা আছিলে চাটনিটো দেই এতিয়া ঘৰলৈ গৈছোগৈ আন্ধাৰো হৈ আহিছে গালি দিব নহ'লে কি আৰু কি ক'ব গালিটো আৰু একদম থাকেই আৰু চয়াটো যেনেকৈ থাকে লগত গালিটো তেনেকৈ থাকে একে মাৰে থাকিলে হাঁহিছ আইঅ' গাইছ কি ক'ম আৰু এটা কথাই জানো জীৱনত যিকোনো মুহূৰ্ত হওক যেনেকুৱাই নহওক বিপদেই হওক সুখেই হওক দুখেই হওক মানুহে নিজকে সদায় হেপ্পী কৰি ৰাখিব লাগে আমি এতিয়া যাওঁগৈ আৰু